নমস্কাৰ মই প্ৰবীণ চুতীয়া আপোনালোকক আজি মই বিশেষ এটা জেগালৈ আনিব বিচাৰিছোঁ যিটো জেগাত একচুৱেলি যাহানি মই এজন ব্যক্তিক লগ পাইছিলোঁ তো সেইদিনাখন মই ভাবিছিলোঁ তেখেতৰ মুখেৰে কিছুমান কথা আৰু মই ভাবিলোঁ যে যদি আমাৰ এটা ভিডিঅ'ৰ জৰিয়তে যদি বিশ্বৰ মানুহখিনিয়ে বা পৃথিৱীৰ বা অসমৰ মানুহখিনিয়ে জানে তো তেখেতলোকৰ এটা সুবিধা হ'ব এই স্কুলখনৰ জৰিয়তে আৰু এনেকুৱা এটা ভিডিঅ' বনাবলৈ আজি আহিছোঁ যিজন ব্যক্তিৰ লগত আহিছোঁ বা যিজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ মই তেখেতলোকক গোটেইকেইজনকে দেখাম তো ভাল লাগিব। মই ভাবোঁ এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে প্ৰত্যেকজন ব্যক্তিৰ সুবিধাৰ্থে তো আপোনালোকে শ্বেয়াৰ কৰক। তো চাওক ইয়াত মই যিটো আপোনালোকৰ কথা ক'বলৈ গৈ আছোঁ বিভিন্নজন ব্যক্তিৰ হয়তো সুবিধা হ'ব এই ভিডিঅ'টো চাই আৰু তেনেকৈ ধৰণে আমি আজি কথা পাতিম। তো তাৰ কাৰণে মই যিখিনি পাতিবলগীয়া হয় আপোনালোকে জানিবলগীয়া গোটেই কথাখিনি মই ভিডিঅ'টো উল্লেখ কৰিম আৰু মই আশা ৰাখোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন ল'ৰা ছোৱালীৰ ভৱিষ্যতটো উজ্জ্বল হ'বৰ কাৰণে এটা সুবিধা কৰি দিয়ক আপোনালোকে আৰু তেনেধৰণেই মই আশা ৰাখিছোঁ। আৰু চাওক মই পোনপটীয়াকৈ আজি এজন ব্যক্তিৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ যিজন ব্যক্তিক মই প্ৰথম দিনাখন লগ পাইছিলোঁ তো ৰাজু শইকীয়া ছাৰ আৰু লগতে আছে মোৰ লগত মোৰ সংগী হৈ আহিছোঁ আমি দুইজন একেলগতে আহিছোঁ। আমাৰ এটা বেংকৰ লগত জড়িত হয় তেখেত এজন বেংকৰ ষ্টাফ হয় তেখেতৰ নাম হৈছে আমাৰ নিৰঞ্জন কাকতি ছাৰ। আমি দুজন ব্যক্তি আজি স্কুলখনৰ কাৰণে আমি নাজানো কি দিব পাৰিছোঁ কি দিব পৰা নাই ভাবিছোঁ ভৱিষ্যতলৈ আমি যদি পাৰোঁ বা যিটো কৰ্মৰ লগত আমি জড়িত হৈছোঁ বা যদি আমাৰ তাত উন্নতি হয় বা যিকোনো আমি অনুষ্ঠানৰ প্ৰতি আমি কিবা এটা দিবৰ কাৰণে চিন্তা কৰিম তো চাওক তেনেধৰণে আজি আমি কথা পাতিম আৰু ছাৰেও ইয়াত অলপ হ'লেও আমি বৰঙণি দিবৰ কাৰণে আমি চেষ্টা কৰিলোঁ আৰু লগতে ভাবিছোঁ যে আমিও ইয়াত আজি খোৱা বোৱা কৰি যাম যিহেতু আমি কিছুমান ইয়াত দিব আহিছোঁ আৰু কি দিছোঁ আমি নাজানো কিন্তু মই আপোনালোকক দেখাব নিবিচাৰোঁ। মই এইটো বিচাৰিছোঁ যে এই স্কুলখনৰ প্ৰতি আপোনালোকৰ এটা দায়িত্ব আছে আৰু সেই দায়িত্বটোৱে আপোনালোকে বুজি পানি স্কুলখনৰ প্ৰতি এটা সহায় কৰক আৰু আপোনাৰ সহায়েৰে এখেতৰো সহায় হ'ব আৰু ল'ৰা ছোৱালীখিনি ভৱিষ্যতটো উজ্জ্বল হ'বৰ কাৰণে কিছুমান সহায় হ'ব। আজি তেনেধৰণে আমি পোনপটীয়াকৈ কথা পাতিবলৈ গৈ আছোঁ। আমাৰ লগত দুজন ব্যক্তি আছে তো দুজন ব্যক্তিৰ লগতে আমি তেনেধৰণে কথা পাতিম। তো প্ৰথমতে মই আহিছোঁ আমাৰ যিজন মাইক্ৰ' ফাইনেন্স কোম্পানীত কাম কৰে তেখেত এজন বেংক ফাইনেন্সাৰ হয় তেখেতৰ লগত মই কথা পাতিবলৈ গৈ আছোঁ নিৰঞ্জন ছাৰৰ লগত। তো ছাৰ হয় মই নিৰঞ্জন মই ইয়াতে এখেতক লগ পোৱা আজি প্ৰায় 5 মাহ হৈ গৈছে। প্লেনিং আছিলে এখেতৰ তাতে আহি পেলাই অকণমান সময় তেখেতলোকৰ লগত বা যিখিনি আমাৰ ষ্টুডেণ্ট আছে ল'ৰা ছোৱালী আছে তেখেতলোকৰ লগত অকণমান সময় কটাবলৈ কিন্তু সময় অভাৱৰ কাৰণে আহিব পৰা নাই। প্ৰবীণ দাকো লগ পালোঁ তেখেতৰ লগতে আজি আহিলোঁ ইয়াতে দিনটো আজি দেওবাৰ যিহেতু ইয়াতে গোটেই দিনটো এখেতলোকৰ লগতে ল'ৰা ছোৱালীখিনিৰ সৈতে হওক বা আইতাহঁতৰ লগত আজিৰ দিনটো ইয়াতে তেনেকৈ কটাওঁ। ধন্যবাদ। ঠিক আছে মই আমাৰ শইকীয়া ছাৰৰ ওচৰলৈ আহিছোঁ। ধৰক আপুনি এই স্কুলখন যে চলাইছে তো আপুনি ধৰক ইয়াত আপোনাৰ কেনেধৰণে আপোনাৰ মনলৈ আহিলে তো আপুনি এজন ধৰক মই যিটো গম পাইছোঁ আপোনাৰ হাতেৰে বা আপোনাৰ মুখেৰে তো আপোনাৰ অকণমান অসুস্থতা আছে তো আমি এজন ব্যক্তিয়ে এই কথাটো ভাবিব নোৱাৰিলোঁ কিন্তু আপুনি যে স্কুলখনৰ বিষয়ে ভাবি ল'লে বা এটা দায়িত্ব ল'বলৈ আপুনি চিন্তা কৰিলে তো ইয়াৰ ছাৰ কাৰণ বিশেষ কিবা আছিলে নেকি? কাৰণটো হ'ল মই এজন নিজেই দিব্যাংগ ব্যক্তি আৰু সেইকাৰণে মই এটা সময়ত মোৰ সোঁ ভৰিটো ধৰক গাড়ী এক্সিডেণ্টত মই চিৰদিনৰ কাৰণে হেৰুৱাবলগীয়া হৈছিল। হয় আৰু সেই ভৰিটো লগাবৰ কাৰণে মই ৰাজস্থান জয়পুৰলৈ গৈছিলোঁ। হয় আৰু তেতিয়াই তাতে গৈ মই ভৰি লগোৱাৰ পাছত দেখা পালোঁ মোৰ দৰে বহুত ব্যক্তি ধৰক কিবা এটা নহয় কিবা এটা কৰি তেওঁলোকে নিজৰ জীৱনটো চলাই আছে আৰু মোৰ মানে এইটো ভাগ্য বুলি ক'ব লাগিব। আজি যিটো NGO মোৰ ইয়াত আছে ঠিক এনেকুৱা এটা NGOত মই কাম কৰাৰ সুযোগ পাইছিলোঁ আৰু তাত কাম কৰাৰ পাছত মই বৰপথাৰত 2003 চনত এই অনুষ্ঠানটোৰ জন্ম দিছিলোঁ। হয় তো মই আপোনাৰ পৰা আৰু এটা কথা জানিব গৈ আছোঁ। ধৰক ইয়াত যে আপোনাৰ স্কুলখনৰ যিহেতু এখন বিকলাংগৰ স্কুল হয় ইয়াত মই দুজনমান বয়সস্থ ব্যক্তিক লগ পাইছিলোঁ যিসকল ককা আইতা হয়। তো মই এটা বস্তু মই মন কৰি আছোঁ ধৰক আগতে আমি কিছুমান যদি ভিডিঅ' চাওঁ তাত আমি দেখা পাওঁ যে পাব্লিচিটি কিছুমান ভিডিঅ'ত পোৱা যায় তো এনেকুৱা ধৰণৰ নহয়। মই ভাবোঁ প্ৰত্যেকজন ইউটিউবাৰ হওক বা প্ৰত্যেকটো মিডিয়াই হওক তো এই স্কুলখনৰ ওপৰত এটা ফ'কাছ কৰক যিহেতু এই স্কুলখন এখেতে নিজেই চলাই আছে। তো আৰু কিছুমান ব্যক্তি মই গম পাইছোঁ আৰু মই ইয়াত নাম উল্লেখ কৰিব যিহেতু তেখেতলোকৰ নোৱাৰোঁ বৰ্তমান অৱস্থাত কিন্তু অলপ হ'লেও তেখেতলোকৰ দান বৰঙণি আছে। মই আশা ৰাখোঁ আপোনালোকেও এই স্কুলখনৰ প্ৰতি কিছুমান দান বৰঙণি কৰক যিহেতু এখন বিকলাংগ স্কুল হয় নহয় জানো আৰু লগতে এখন কি অনাথ আশ্ৰমো হয় আৰু ইয়াত ককা আইতাসকল ইয়াত থাকে তো তেখেতলোকক মই দেখাবৰ কাৰণে চেষ্টা কৰিম। মই আপোনালোকক এটা বস্তু জনাব বিচাৰিছোঁ এখেতৰ মুখেৰে যে স্কুলখনত কেনেকুৱা ল'ৰা ছোৱালী ইয়াত অনা যায় আৰু কেনেধৰণে অনা যায়। তো যিসকল আমি যদি আমাৰ তেনেকৈ ধৰণে আমাৰ গাঁৱত বা চহৰত তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী আছে তো তেখেতলোকে আনি ইয়াত কিবা ৰাখিব পৰা যায় নেকি তেনেকুৱা কিবা সুবিধা আছে ইয়াত? নিশ্চয় আছে। আমাৰ এই অনুষ্ঠানটো আচলতে
দুটা ভাগত আমি দুটা বিভাগ চলাই আছোঁ। হয় তো প্ৰথম বিভাগটো হ'ল যিসকল মানসিকভাৱে তেখেতসকলৰ স্মৃতি শক্তি কম, হয় ধৰক মেণ্টেলি ৰিটাৰ্ডেড বুলি কোৱা হয় ইংৰাজীত। তেনেকুৱা শিশুবিলাকক আমি ইয়াত ৰাখোঁ। হয় আমাৰ হোষ্টেল আছে, ইয়াত কোনো চাৰ্জ দিব নালাগে, বিনামূলীয়া এইটো। আৰু এটা আছে আমি 21 চনৰ ডিচেম্বৰ মাহৰ পৰা কৰিছোঁ, নিৰাশ্ৰয় যিসকল লোক আছে, হয় আশ্ৰয়বিহীন অসহায় লোক, তেখেতসকলৰ কাৰণেও এটা বিভাগ আছে। সেই বিভাগটোৰ নাম হৈছে নিৰাশ্ৰয় আস্থা আশ্ৰম। হয় আৰু আমাৰ NGOটোৰ নাম হৈছে ধৰম শক্তি মনোবিকাশ সংস্থান। এই NGOটো আছে বৰপাভাজান গাঁও আৰু বৰপথাৰ, ধনশিৰি মহকুমা, গোলাঘাট জিলা। তো আমাৰ ইয়াত ধৰক বৰ্তমান সময়ছোৱাত ৰাজস্থানৰ পৰা এটা শিশু আছে, তেওঁৰ বয়স এতিয়া বৰ্তমান 16 বছৰ। আৰু বাকী আমাৰ গোলাঘাট জিলাৰ ভিতৰৰ পৰাই আছে। আৰু ককা এটা আছে। নিৰাশ্ৰয় কেইগৰাকীমান ছোৱালী আছে, 35 বছৰ, 25 বছৰ, 18 বছৰ, এনেকুৱাবিলাক ইয়াত আছে। তেওঁলোকে নিজেই ধৰক একো কৰিব নোৱাৰে, ঘৰৰ মানুহবিলাকেও তেখেতসকলক সহায় কৰিবলৈ সকলো সময়তে অপাৰগ। গতিকে উপযুক্ত এটা স্থান থকাৰ কাৰণে তেওঁলোকে ইয়াত আনি দি থৈ যায়। আৰু আমাৰ ইয়াত ধৰক বৰপথাৰ আৰক্ষী চকী, সৰুপথাৰ আৰক্ষী চকী, তেখেতসকলেও যদি ক'ৰবাত যদি পায় তো আমাৰ ইয়াতে আনি দিয়ে। এখন স্কুলৰ পৰিৱেশ হয়। এইখন স্কুলত এখেতে চলাই আছিলে, যিজন ব্যক্তি মই মতামত ল'লোঁ ইয়াত। আৰু এইখন স্কুলত প্ৰত্যেকজন ল'ৰা ছোৱালী বিকলাংগ যেনেধৰণৰ যি অসুস্থতা হয় তেখেতলোকৰ ইয়াত আনি ৰাখেহি। এইখন ধৰক এটা ধুনীয়া পৰিৱেশৰ মাজত তেখেতে ৰাখিছে ল'ৰা ছোৱালীবিলাক ধুনীয়াকৈ ৰাখিবৰ বাবে। তো এখেতলোকে যিটো প্ৰচেষ্টা কৰি ৰাখিছে সঁচাকৈ এটা আদৰণীয় প্ৰচেষ্টা হয়। যিজন ব্যক্তি আমি বা আপুনি কোনো এজন ব্যক্তিয়ে স্কুলখনৰ প্ৰতি এটা দায়িত্ব ল'ব নোৱাৰোঁ, আৰু এখেতে চিন্তা চৰ্চাৰে স্কুলখন ইয়াত এনেকৈ ধৰণে বনাই ৰাখিছে। ইয়াত ল'ৰা ছোৱালীবিলাক ইয়াত ৰখা হয়। তো যিসকল ল'ৰা ছোৱালী ইয়াত আনি ৰাখিছে, আৰু আমি ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ এই স্কুলখনৰ বিষয়ে। ল'ৰা ছোৱালীখিনি কেনেধৰণৰ ল'ৰা ছোৱালী ইয়াত আছে, গোটেই বস্তুখিনি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। এয়া আমি ভিতৰলৈ সোমাই আহিলোঁ। ইয়াত দেখিছে আপোনালোকে প্ৰত্যেকজন ল'ৰা ছোৱালী ইয়াত বহি আছে। তো ইয়াত বিভিন্ন জেগাৰ ল'ৰা ছোৱালী আছে। আমি দুজন ব্যক্তি আহিছিলোঁ ইয়ালৈ, এইসকল ল'ৰা ছোৱালীক আমি দেখুৱাবৰ কাৰণে, আৰু যি পাৰোঁ আমাৰ ফালৰ পৰা আমি দুজনে দিছোঁ ইয়াত আহি। নাজানো কি দিব পাৰিছোঁ। তো ছাৰেও বহুত কিবা ভাবি পানি আহিছে আৰু ইয়াত দিবলৈ আহিছে। ছাৰ নমস্কাৰ, ভাল লাগিছে গোটেই ল'ৰা ছোৱালীকেইটাৰ লগত অকণমান মই সময় ইয়াতে অতিবাহিত কৰি আছোঁ। হয় হয় থাকিম, আইতাহঁতো আছে, নিশ্চয় আমি দেখুৱাবলৈ চেষ্টা কৰি যাম। তো চাওক ইয়াত এনেধৰণৰ ল'ৰা ছোৱালী ইয়াত ৰখা হয়। তো ইয়াত যদি তেনেকৈ ধৰণে আপোনালোকৰ কোনোবা যদি ল'ৰা ছোৱালী আছে তো আপোনালোকৰ জনাত, তেতিয়াহ'লে আপোনালোকে এইখন স্কুললৈ আনিব পাৰে। ইয়াত তেখেতলোকৰ শোৱাৰ স্থল হয়, এনেকৈ ধৰণে ৰাখিছে। থাকি ভাল লাগেনে? তোমালোকৰ ইয়াত থাকি ভাল লাগেনে? ভাল লাগে, ভাল লাগে। কোন আছে ঘৰত? কোন জেগা ঘৰ? হয়, কোন জেগা ঘৰ? সৰুপথাৰ ন? স্কুলৰ ভিতৰলৈ সোমাই আহিলোঁ। ইয়াত ককা আইতাও আছে, ককা আইতাৰ লগতো আমি চিনাকি হ'ম। ইয়াত এজন ককা দেখা পালোঁ। আপোনাৰ নাম কি ককা? মানিক গগৈ। কোন জেগা আপোনাৰ ঘৰ? বহক। চেৰাগুৰি মাজুলী চুক। আপুনি ইয়াত থকা কিমান দিন হ'ল? 6 মাহ 7 মাহমান হ'ল। আপোনাৰ ঘৰত কোনোবা আছেনে? আছে। কোন কোন আছে আপোনাৰ ঘৰত? ল'ৰা এটা হয় আৰু নাতি, ল'ৰা এটা আৰু ছোৱালী এজনী। হয় হয়। তো আপোনাৰ ইয়াত থাকি ছাৰ ককা কেনেকুৱা লাগে ইয়াত? ভাল লাগিছেনে? এতিয়া ভালেই লাগিছে বাৰু। ভাল লাগিছে, ঠিক আছে। আৰু আমাৰ ইয়াত আইতাও আছে, আইতাৰ মুখৰো আমি জানিম। তো চাওক, আমি ককা আইতা বহুত ল'ৰা ছোৱালী এনেকুৱা হয় ককা আইতাক দেখি নাপায়, আৰু সঁচাকৈ আজি যিটো পৰিৱেশ হৈছে পৰিৱেশৰ লগত প্ৰত্যেকজন ব্যক্তি খাপ খাব বিচাৰিছে। তো চাওক, মই ভাবোঁ মোৰ ককা আইতাক মই দেখা নাপালোঁ, কিন্তু মোৰ মাকক দেখা পাইছোঁ। আমি খুব আদৰ কৰোঁ, আৰু তেখেতলোকক খুব চেনেহ ল'ম, আশীৰ্বাদ আমি ল'ব বিচাৰোঁ, আৰু প্ৰত্যেকটো বিহুত আহিলে। আৰু মই ভাবোঁ যে আপোনালোকো আহক এইখন স্কুলত, এনেকৈ ধৰণে আশীৰ্বাদ কিছুমান লওক, আৰু ককা আইতাহঁতৰ লগতো লগ হওক, আৰু যিসকল কণ কণ মইনা মইনী আছে তেখেতলোকৰ পৰাও আপোনালোকে অলপ মৰম চেনেহ লওক। আৰু ইয়াত এগৰাকী আইতা আছে, আইতাৰ মুখেৰে আমি জানিম। আইতা, আপোনাৰ কোন জেগাত ঘৰ? চেৰাগুৰি। আপুনি কেলৈ কান্দিছে? নেকান্দিব আকৌ, ভাল লাগিছে ইয়াত। আপুনি থাকি ভাল পায় নে? ইয়াত ভাল পায় ন? এতিয়া ধৰক আমাৰ
আৰু ৰাজু শইকীয়া ছাৰে আপোনাক কেনেকুৱা ধৰণৰ হেৰি কৰি ৰাখিছে ভালে ৰাখিছে আপোনাৰ ঘৰত নাকান্দিব আমি আছো নহয় আমি আপোনাৰ ঘৰত কোন কোন আছে কোন কোন আছে আপোনালোকৰ ঘৰত আমি আছোৱে দেখোন আমি আহিছোঁ আকৌ আমি আহি থাকিম এতিয়া কেতিয়াবা কেতিয়াবা হয় 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 তো ঠিক আছে ইয়াত ধৰক ইমান ধুনীয়াকৈ আপোনালোকক ৰাখিছে ভাল লাগিছে আৰু আমিও আহি থাকিম ইয়ালৈ আপোনালোকৰতো বহুত ভাল লাগিছে চাগে থাকি নহয় জানো তো ঠিক আছে আমি আশা ৰাখিছোঁ যে এইখন স্কুলত আপোনালোকে প্ৰত্যেকজন ব্যক্তি চকু দিয়ক আৰু এনেকৈ ধৰণে যদি কোনোবাই মাক দেউতাকক ৰাখিবলৈ বিচৰা নাই তো মই ভাবোঁ আমাৰ এইখন স্কুললৈ বা এইখন যিখন আমাৰ অনাথ আশ্ৰম নহয় জানো তো ইয়াত আপোনালোকে ৰাখিব পাৰিব তো খুব এটা শান্তি মনেৰে ইয়াত তেখেতলোকে এই সময়ত বৃদ্ধ সময়ত তেখেতলোকে শান্তি মনে থাকিব বিচাৰে আৰু মই ভাবোঁ প্ৰত্যেকজন ব্যক্তি শান্তি মনে যদি থাকিব বিচাৰে ৰাখিব বিচাৰে তো আপোনালোকে হয় কোনো ভুল নাভাবিব কোনো ভুল ডিচিশ্যন আপোনালোকক দিব যোৱা নাই তো আপোনালোকে যদি ভাবে মাক দেউতাক যদি ভালকৈ ৰাখিম ভাবে তো তেতিয়াহ'লে এনেকুৱা এখন আপোনালোকে অনাথ আশ্ৰম বা বৃদ্ধ আশ্ৰমতো ৰাখিব পাৰে খুব ভাল এটা পদক্ষেপ লৈ আছে এখেতে ইয়াত আপোনালোকে মই তেখেতৰ পৰা অলপ জানি আপোনালোকে কথাখিনি মই আপোনালোকক কৈ আছোঁ ঠিক আছে তো ইয়াত ককা আইতাসকলক যদি ৰাখিব বিচাৰে তো কিবা ফৰ্মেলিটি আছে নেকি আপোনাৰ ওচৰত ফৰ্মেলিটি আছে আমাৰ এখন ফৰ্ম আছে হয় সেই ফৰ্মত যদি কোনোবা নিজৰ সন্তানে যদি ইয়াত দিবলৈ আহে হয় বা ওচৰ চুবুৰীয়াই দিবলৈ আহে তেখেতসকলে সেই ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু যদি সময় পায় তেখেতসকলে মাজে সময়ে আহিব পাৰে বিহুৱা সংক্ৰান্তিয়ে কিবা উৎসৱ থাকিলে আকৌ ঘৰত নিব পাৰে আকৌ ইয়াত আনি দিবহি পাৰে তেনেকুৱা আমাৰ ইয়াত থোৱাৰ পাছত যে একেবাৰে ঘৰত যাবই নোৱাৰিব বা তেখেতসকলৰ ৰিলেশ্যনৰ মানুহক লগ কৰিব নোৱাৰিব তেনেকুৱা কোনো কথা নাই ঠিক আছে এইখিনি গোটেইখিনি কথা আপোনালোকক জনাই দিলোঁ আমি আৰু মই এটা বস্তু ভাবোঁ মই বাৰ্থডে যদি পাতোঁ ধৰক আমি এনেকৈ ধৰণে ভাবিব লাগিব যদি মই বাৰ্থডে এটা পাতোঁ আমি নিজকে পাব্লিচিটি ল'বৰ কাৰণে বা আমি পইচা খৰচ কৰি আমি বেলেগক দেখাবলৈ কোনো দৰকাৰ নপৰে মই ভাবোঁ ইয়াত যদি আপোনালোকে নিজৰ বাৰ্থডে হওক বা কাৰোবাৰ কিবা যদি কৰিবলগীয়া হয় এইটো জেগালৈ আহক এখন অনুষ্ঠানলৈ আহক তেনেকুৱাবোৰ আপোনালোকে ইয়াত আহিব পাৰে তো ইয়াত আহি আপোনালোকে তেনেকুৱা ধৰণৰ কিছুমান দিয়ক আৰু নিজেও খাওক আৰু ল'ৰা ছোৱালীবিলাককো খুৱাই যাওক তো বিশেষ মই ভিডিঅ' দীঘলীয়া নকৰোঁ আৰু মই যদি কিবা বেলেগ ধৰণে মই ক'ব বিচৰা নাই বা বেলেগ ধৰণে বুজাব বিচৰা নাই তো আপোনালোকে কেতিয়াও বেয়া নাপাব ভিডিঅ'টো চাই আৰু যদি আপোনালোকৰ ভাল লাগে তো ওচৰত যদি কোনোবা তেনেকুৱা ল'ৰা ছোৱালী আছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক সেইজন ল'ৰা ছোৱালীও বা ককা আইতাৰো এটা সুবিধাৰ্থে তো আপোনালোকৰ হাতৰ আঙুলিটোৱে তেখেতলোকৰ ভৱিষ্যতটো কিন্তু উজ্জ্বল কৰি তোলাত সুবিধা কৰিব বিশেষ দীঘলীয়া নকৰোঁ আজি মই ভিডিঅ'টো ইমানতে সামৰণি কৰিলোঁ ধন্যবাদ যিসকল ল'ৰা ছোৱালী থাকে পঢ়ে তো ইয়াত তেখেতলোকৰ পঢ়া দেখিছে ইয়াত তেখেতলোকৰ যিসকল ল'ৰা ছোৱালী পঢ়িবলৈ আহিছে মানে ইয়াত যিসকল আছে তো তেখেতলোকক ইয়াত পঢ়াৰ ব্যৱস্থা কৰি দিছে তেনেধৰণে ৰাখে আৰু তেখেতলোকৰ ইয়াত ধৰক শিক্ষাৰ প্ৰতিও তেখেতলোকে লক্ষ্য ৰাখিছে আৰু ইয়াত তেখেতলোকক শিক্ষাদান দিয়া হয় গোটেইখিনি ইয়াতে কৰা হয়